নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। মই আগৰ ভিডিঅ'বিলাকত যিবিলাক পাৰিবাৰিক সমস্যাৰ কথা কওঁ সেইবিলাক বেছিভাগতে মই দুখীয়া মানুহৰ সমস্যাৰ কথাই কওঁ, যে দুখীয়া মানুহৰ সমস্যা বেছি অশিক্ষিতৰ বাবে বা দৰিদ্ৰতাৰ বাবে তেওঁলোকে পাৰিবাৰিক বিভিন্ন কাজিয়া পেচালৰ বাবে কোৰ্টত আহিব লগা হয়। কিন্তু কম পৰিমাণে হ'লেও কিছুমান ধনী মানুহ, শিক্ষিত মানুহেও কিন্তু আহি পেলাই আইনৰ আশ্ৰয় ল'ব লগা হয়, কোৰ্টৰ মজিয়াত আহিব লগা হয়। কিন্তু এই যে শিক্ষিত আৰু ধনী মানুহবিলাকৰ ঘৰত পাৰিবাৰিক কণ্ডল ষ্টাৰ্ট হয়, মই যিমান দূৰ মই নিজে দেখিছোঁ বা নিজে শুনিছোঁ, তাৰ মূল কিন্তু গুৰিটো ক'ত আচলতে, কিয় তেওঁলোকে আহিব লগা হয় বা কিয় তেওঁলোকৰ মাজত পাৰিবাৰিক কণ্ডলটো ষ্টাৰ্ট হয়। আচলতে ল'ৰা এজনে বিয়া কৰাৰ পিছৰে পৰা সেই ল'ৰাজনৰ পত্নী আৰু তেওঁৰ মাতৃৰ মাজত আচলতে প্ৰতিদ্বন্দ্বিতা চলা দেখা যায়। এতিয়া ল'ৰাজনৰ মাকগৰাকীও নিজৰ আপোন হয়, পত্নীগৰাকীও নিজৰ আপোন হয়, কিন্তু সেই বোৱাৰীগৰাকীৰ বাবে তেওঁৰ শাহু পৰ, শাহুগৰাকীৰ কাৰণে তেওঁৰ বোৱাৰী পৰ হয়। বোৱাৰীগৰাকীয়েও নিজৰ হাজবেণ্ডক বিচাৰে কিন্তু শাহুক নিবিচাৰে, আৰু শাহুগৰাকীয়েও নিজৰ ল'ৰাক বিচাৰে কিন্তু বোৱাৰীক নিবিচাৰে। এইটো এটা বিৰাট এটা ডাঙৰ সমস্যা, আৰু এই সমস্যাই পিছত এটা প্ৰধান সমস্যাৰ ৰূপে পৰিগণিত হয় আৰু এটা পিছলৈকে কাজিয়া পেচাল বাঢ়ি যায় আৰু আইন আদালতৰ মজিয়াত যাব লগা পৰ্যায় পৰ্যন্ত আহে। এতিয়া ল'ৰাজনে মাকো আপোন, ল'ৰাজনৰ পত্নীও আপোন, কিন্তু এই যে শাহু বোৱাৰীৰ যিটো প্ৰতিদ্বন্দ্বিতা চলে, তাত ল'ৰাজনৰ কিমান কষ্ট হয় তেওঁলোকে এবাৰো কিন্তু ভাবি নাচায়। বহু ক্ষেত্ৰত দেখা যায় ল'ৰা ডিপ্ৰেশ্যনত গুচি যায়। তেওঁ কি কৰিব? নে তেওঁ মাকক এৰিব, নে তেওঁ পত্নীক এৰিব? কেতিয়াবা যদি কাৰোবাৰ অলপ পক্ষ লয় তেতিয়াহ'লে আন পক্ষই বেয়া পায়। গতিকে মোৰ এটি বিশেষ অনুৰোধ শিক্ষিত আৰু ধনী মানুহবিলাকৰ প্ৰতি, যে সকলোৱে ধৈৰ্য সহ্য অলপমান বৰ্তাই ৰাখি পেলাই সংসাৰবিলাক কৰক। কাৰণ কেইদিনমান আগতে মোৰ ভাতৃসম এজন লোক, তেওঁ আহি পেলাই মোক ক'লে যে বাইদেউ মই বৰ বিপদত পৰিছোঁ। মোৰ সন্মুখতে তেওঁ মানে খুৰীৰ আগত কান্দি পেলাই ঘৰত থৈ গ'ল যে মা মই তোক ৰাখিব নোৱাৰিলোঁ। একমাত্ৰ ল'ৰা হয়, ডাঙৰ পষ্টত আছে, তেওঁৰ ৱাইফো এজনী ডাঙৰ পষ্টত থকা মহিলা হয়, কিন্তু দুৰ্ভাগ্যৰ বিষয় তেওঁ তেওঁৰ মাকক নিজৰ লগত ৰাখিব নোৱাৰিলে। ঘৰত থৈ যাব লগা হ'ল, তেওঁৰ ডাঙৰ ফ্লেট থকা স্বত্বেও মাকক অকলে থৈ যাব লগা হ'ল। এইবিলাক সমস্যা হয় আৰু বিভিন্ন ক্ষেত্ৰত বেয়া ৰূপ ধাৰণ কৰা আমি দেখা পাই আছোঁ। আৰু আগৰ তুলনাত এতিয়া পাৰিবাৰিক সমস্যাই আইন আদালতত গোচৰ বহুত বাঢ়িছে যেন দেখা যায়। ডিভোৰ্চ কেছ বাঢ়িছে বা মেইনটেনেঞ্চ বা ডমেষ্টিক ভায়োলেঞ্চ বিভিন্ন ধৰণৰ কেছবিলাক বাঢ়িছে। গতিকে এখন সংসাৰ যদি কৰিম বুলি ভাবিছে ধুনীয়াকৈ কৰিব লাগে, ধৈৰ্য সহ্য ধৰিলে এনেই পিছলৈকে ঠিক হৈ যায়। আৰু শাহুবিলাকেও বোৱাৰীবিলাকক এডজাষ্টমেণ্টৰ কাৰণে অলপ সময় দিব লাগে, আৰু বোৱাৰীবিলাকেও যিহেতু কম বয়সীয়া হয়, শাহু যিহেতু এজেড হয় আৰু বোৱাৰী যিহেতু কম বয়সীয়া হয়, অলপ ধৈৰ্য সহ্য কৰি চাই পেলাই যাতে নিজৰ হাজবেণ্ডেও ডিপ্ৰেশ্যনত নাযায়, তেওঁৰো যাতে অসুবিধা নহয়, এই ধৰণে সংসাৰবিলাক চলাই নিব লাগে। তেতিয়া অলপ গোচৰৰ পৰিমাণটো কমিব বুলি মই ভাবোঁ। আৰু গোচৰ কৰি পেলাই মিছাই এটা বাৰ্ডেন টানি লাভ নাই। গতিকে সংসাৰবিলাক ধুনীয়াকৈ কৰক। মোৰ এই পেজটি ফ'ল' কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ। আইনৰ কথা লৈ মাজে মাজে আপোনালোকৰ মাজত আহিম। আজি এইটো আইনৰ কথা নহয়, কিন্তু আইনৰ মজিয়াত যাব লগা হোৱাৰ কাৰণ, পাৰিবাৰিক কাৰণ, কি কাৰণত আচলতে আইনৰ মজিয়ালৈ গৈ পেলাই গোচৰ কৰিবলগীয়া হয়, সেইটোহে কাৰণ। ইয়াত কোনো আইনৰ কিবা ধাৰাৰ আণ্ডাৰত একো তেনেকুৱা কথা মই কোৱা নাই, যে মই কি কাৰণত গোচৰ কিছুমান শিক্ষিত আৰু ভাল ভাল পষ্টত থকা মানুহৰ কিছুমান এটিটিউড বেছি হোৱাৰ কাৰণেও কিন্তু গোচৰ কৰা দেখা যায়। গতিকে এইবিলাক নিশ্চয় এখন সংসাৰৰ কাৰণে শুভ বাৰ্তা বাহক নহয়। আৰু যদি সৰু সৰু সন্তান জন্ম হয় তেতিয়াহ'লেতো আৰু বহুত ডাঙৰ কথা হৈ যায়। গতিকে সকলোৱে ভালে থাকক, সুৰক্ষিত থাকক। মোৰ যি প্ৰচেষ্টা সমাজত অলপ হ'লেও আইনৰ কথা কোৱাৰ, আপোনালোকে যেন মোক সহায় সহযোগিতা আগবঢ়াই থাকে, মই যাতে আগবাঢ়ি যাব পাৰোঁ, আপোনালোকৰ মাজত সদায় থাকিব পাৰোঁ,
সেয়ে মোৰ বিনম্ৰ অনুৰোধ, মোৰ পেজটি ফ'ল' কৰিব আৰু মোৰ ভিডিঅ'ত লাইক কৰিব। যদি কিবা ভাল বা বেয়া বা যিয়ে নহওক, কিবা শুদ্ধ অশুদ্ধ যদি মোৰ হয়, সেইলৈ কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব এইকাৰণেই, যাতে সকলোৰে মাজত ভিডিঅ'টো যায় আৰু সকলোৱে অলপ হ'লেও লাভৱান হয় আৰু মোৰ এই প্ৰচেষ্টা যাতে মোৰ অব্যাহত থাকে, মই যাতে অনুপ্ৰেৰণা পাওঁ, আপোনালোকৰ পৰা উদগনি পাওঁ। ধন্যবাদ।